নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰে জপলবসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আপোনালোকৰ এছএছসি ফালৰ পৰা ৰিজাল্টসমূহ মুকলি কৰি দিছে যিসকলে এছএছসি এক্সাম দিছিল তেওঁলোকৰ বাবে খুবেই ভাল খবৰ হয় ৰিজাল্টসমূহ আহি গৈছে আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদিহে লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পদসমূহৰ এপ্লাই কৰিছিল তেতিয়াহলে আপোনালোকৰ এক্সাম খুবেই উচ্চ চাপিছে 13 মাৰ্চৰ পৰা আপোনালোকৰ এক্সাম আৰু আপোনালোকে 7 মাৰ্চৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে ইয়া আগৰ ভিডিওটো যদি চোৱা নাই তেতিয়াহলে ভালদৰে চাই ল'ব পাৰিব বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পাইছে যে আপোনালোকৰ এছএছসি ফালৰ পৰা ৰিজাল্টসমূহ মুকলি কৰি দিছে 3972টা পদৰ আপোনালোকে এই ৰিজাল্টৰ উপৰিও আপোনালোকৰ কাট অফ মাৰ্ক কিমান দিছে হবিক চাই ল'ব পাৰিব এই ভিডিওটো অকণি স্কিপ নকৰিব বন্ধু বান্ধৱীসকল ইম্পৰ্টেন্ট ডেট দেখিছে নিশ্চয় 2022 চনৰ 4 মাৰ্চত আপোনালোকৰ এই ৰিজাল্টসমূহ মুকলি কৰি দিছে বহুতো বন্ধু বান্ধৱে এই ৰিজাল্টসমূহ চাইছে কিন্তু তেওঁলোকে নিজৰ কাট অফ মাৰ্কসমূহ কেনেকৈ চাব পাৰে হেবু চাব পৰা নাছিল এই ভিডিওটোৰ পৰা আপোনালোকে হবিক চাই ল'ব পাৰিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিছে যদিহে আপোনালোকে ৰিজাল্টসমূহ চোৱা নাই এতিয়ালৈকে এই ভিডিওৰ ডেসক্ৰিপচনতে হবিক পাই যাব আপোনালোকৰ লিংক এই ৰিজাল্ট দেখিছে এই ৰিজাল্টৰ ক্লিক কৰিলে আপোনালোকে নিজৰ ৰিজাল্ট চাই ল'ব পাৰিব আৰু যদিহে আপোনালোকে কাট অফ মাৰ্ক চাব বিচাৰে এই কাট অফ মাৰ্কত ক্লিক কৰি আপোনালোকে ভালদৰে চাই ল'ব পাৰিব নিজৰ ৰিজাল্টসমূহ বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পাইছে যদিহে আপোনালোকে এই ডেসক্ৰিপচনত দিয়া লিংকত গৈ আপোনালোকৰ ৰিজাল্টত ক্লিক কৰে আপোনালোকে নতুনকৈ এখন পেজ মুকলি হৈ যাব দেখিছে ইয়াত আপোনালোকে ইয়াত ক্লিক কৰি ভালদৰে আপোনালোকৰ ৰিজাল্টসমূহ পিডিএফ আকাৰত ভালদৰে চাই ল'ব পাৰিব এনেদৰে আৰু আপোনালোকে ডেসক্ৰিপচনত দিয়া কাট অফ ৰিজাল্টত ক্লিক কৰিলে আপোনালোকৰ নিজৰ কাট অফ মাৰ্ক কিমান পাইছে আপোনালোকৰ হবিক চাই ল'ব পাৰিব ৰিজাল্ট সহ ইয়া দেখিছে আপোনালোকৰ কাট অফ মাৰ্ক কিমান দিছে ওবিসি এমওবিসি এসসি এসটি সকলৰ বাবে কিমান কাট অফ মাৰ্ক দিছে হবিক আপোনালোকে এই ভিডিওৰ ডেসক্ৰিপচনৰ পৰা কাট অফ মাৰ্কৰ লিষ্টখন চাই ল'ব পাৰিব এইটো আছিল এটা সৰু ভিডিও যদি এই ভিডিওটো ভাল পাইছে চাই তেতিয়াহলে এটা লাইক কৰিব নাপাহৰিব আৰু এই ভিডিওটো প্লিজ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক যদি এই জপলবসম চেনেললৈ আপোনালোকে নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপচনটো ক্লিক কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিও সকলোকে আগত আপোনালোকে চাব পাৰে ধন্যবাদ জয় অসম